এইটো ষ্টপ কৰিলাম বেক টু মাই ছেকেণ্ড চেনেল নাফিজ ব্লগ। আপোনালোকে গম পাইছে এৰে আগত ভিডিঅ'টো চাইছে মই আহিছোঁ গুৱাহাটীত ৰাব্বিহঁতৰ ঘৰত। তো একদিন থকাকৈ মানে এনেই দুদিন থকাৰ মানে কথা আছিল, কিন্তু যিটো ডিউটি মানে ট্ৰেইনিংটো আছে তো একদিন থকা হ'ব, কিন্তু চাওঁ যদি চব ঠিকে থাকে হাল্লা গ'লে আজিও থাকিম, কালি পুৱাই যাব লাগিব তেনেহ'লে। তো মই এতিয়া টাইম আপোনালোকৰ প্ৰায় 9:30 বাজিছে। এটা ভিডিঅ' এণ্ড কৰি এইটো ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু ইয়াত পুৱাৰ পৰিৱেশ। কালি কি কৰিলোঁ এইটো চব দেখালোঁ আৰু আজি কি কৰিম আজি আপোনালোকে খালি ব্লগটো কণ্টিনিউ কৰি থাকিব। চাহ তাহ খাই তিনিও আমি বঢ়িয়াকৈ ফুটবল খেলিবলৈ আহিছোঁ। এয়া ফুটবল গ্ৰাউণ্ড আৰু আমি চাইকেল চলাব বা স্কুটি ইয়াতে বঢ়িয়া আছে। এতিয়া মানে কি বহুত স্কুটি আছে, আমি এখন লৈ চলাব যাম বুলি ভাবছিলোঁ, কিন্তু আহি গ'ল বৰষুণ। এতিয়া ভয় লাগছে ৰ'বা, এই বৰষুণ যদি বানপানী নহ'লে আৰু আমাৰ গুৱাহাটীত মানে ক'বাই নালাগে অলপমান বৰষুণ দিলে পানী পুৰা একেবাৰে তেনেকৈ আমি অলপমান খেলোঁ পাইছোঁ। আৰু এতিয়া আমি মানে ই ভাত দি আছে মানে আমি এতিয়া বৰ্তমান লেপটপত গেম খেলি আছোঁ। দুটা ৰিম'ট আছে, এইটো এটা আৰু এইটো এটা। ৰাব্বি আৰু মই বঢ়িয়াকৈ ইয়াত গেম খেলিম এয়া লেপটপত। এই লেপটপৰ মালিকটো একদম আমি দুই খেলাম আৰু আমি এইটো একেলগে খেলিছোঁ। আমি আম খাই আছোঁ, এটা চব আছে বঢ়িয়াকৈ ডাঙৰ টিভিত। আমাৰ আফ্ৰিকান ভালুকৰ ইগিলা খাই আছে, খাই আছে, মই খাই আছোঁ। কুহি কাঢ়ো ইয়াক তাতে ডাঙৰ টিভি, তাতে আমি ভিডিঅ' চাইছোঁ আফ্ৰিকান ভালুকৰ। এটা মানে মেচিন আছে ফেটছ কমোৱা, এইটো আপোনালোকক কালি দেখাইছিলে। তো ইয়াতে এতিয়া আমি অলপমান ফেটছ কম ৰেডি কুই কৰিবা কুই কৰিবা নি? তো এইটো আমাৰ ৰিজনৰ পঢ়া টেবুল, এখন বম ডাঙৰ টেবুল, ডাইনিংখন পঢ়া টেবুল কৰি দিছে, ঠিকে আছে। এইফালে চব মানে সকলো নহয় এচি পাক সিটা মানে কি শৌচ কৰা লেট্ৰিনত আৰু পাকঘৰ এচি দিব বাকী, বাকী চবতে এচি এয়া চাব পাৰে এইটো তো সিহঁতে এনেকৈ বহি আছে, তাক খেতি কৰি আছে। তো সিহঁতে বোলে ইয়াতে ফেটছ কমাব এনে অলপমান দৌৰি আছে। ভাতত আছে আমাৰ ব্ৰইলাৰ হাঁহ আৰু এতিয়া ৰিজনী ইয়াত পঢ়ি আছে এখন টেবুলত। আমি ইয়াতে ৰাব্বি আৰু মই ইয়াত পঢ়িছোঁ, মানে পঢ়াৰ কাৰণে গালি পাইছে, মই এনে অলপ বহিছোঁ আৰু গালিটো নুকটো বঢ়িয়াকৈ ইয়াত পঢ়িছোঁ। তো আমি তাৰমানে দিনত বান্ধা হৈছোঁ আৰু কুঁহিয়ে ফালে চকলেট দলি আছে বিছনাত, আৰু যোনী আগে পূৰা ঠেলে গলতে খাব পাৰে, পূৰা শুনি যোৱা হ'ব বোলে যোনী বেছি পূৰা খাব পাৰে। বিছনাত একদম বাইজ বেয়া হৈ গৈছে, আৰু কুঁহিৰ এফালে চকলেট শেষ হৈ গৈছে পূৰা আমাক দিয়ান্তে। তো এনেকৈ অলপ সময় খেলা, আপোনালোকে অকণমান খেলা আৰু উপভোগ কৰক। তো সেইদিনা আছিল ফিফা ৱৰ্ল্ড কাপ। ৰিয়াজ দাদা, মই, ৰাব্বি, নাজিয়া ফিফা ৱৰ্ল্ড কাপ চাই আছোঁ। একদম পূৰা গোটেই মেটচ চাইছোঁ মই, ৰিয়াজ দাদা আৰু ৰাব্বি। বাকী গোটা মেখাই পূৰা অলপ চাই কেনে গুচি গৈছে আৰু। তো নেক্সট দিনা পূৰা পুৱা আহিলোঁ 6টা বজাত, আৰু যেতিয়া মই ট্ৰেইনিং আছে। আৰু আপোনালোকে কিন্তু গম পায় যে গুৱাহাটীত বৰষুণ দিলে বানপানী। ইমান দিনে ফেচবুকত দেখি আছিলোঁ, আজি নিজেই দেখিছোঁ। আমাৰ গাঁৱতো এনেকুৱা বানপানী নহয়, ইয়াতে যিমান আছে বৰষুণ একজাক দিয়াৰ লগে লগে এই গুৱাহাটী আহিব নোৱাৰা। এই বৰষুণ বতৰত বহুত কষ্ট, আমি বহুত ঘূৰি বেলেগ ফালে মানে আছোঁ। অলপমান দূৰ হৈছে কিন্তু ঠিকে আছে বাৰু।